হিমন্ত বিশ্ব শৰ্মাৰ লগত বদৰুদ্দিন আজমলে ৰাতি কথা পাতি এটা কথা বক্তব্য ৰাখে। এইটো কথা সকলোৱে জানে। এতিয়া মানুহে বুজি উঠিছে। এতিয়া মুখ্যমন্ত্ৰীৰ ঘৰৰ বাসগৃহত বিজেপিৰ MLA সকলে তেওঁলোকে এপইণ্টমেণ্ট পাবলৈ সময় লাগে। AIDFৰ MLA আৰু বেলেগ ৰাজনৈতিক দলৰ MLA যিসকল তেওঁলোকৰ লগত মুখ্যমন্ত্ৰীৰ লগত ভাল সম্পৰ্ক, তেওঁলোকে এপইণ্টমেণ্ট পাবলৈ সহজ। সদায় নিশা কোন গৈ বহি থাকে AIDFৰ MLA, ৰাইজে সকলোৱে জানে। অলপ খবৰ খাতি ৰাখিলে গম পাব যে মুখ্যমন্ত্ৰী অফিচ আৰু মুখ্যমন্ত্ৰী ঘৰৰ সন্মুখত বদৰুদ্দিন আজমলৰ একেবাৰে নিকট মানুহ গৈ তেওঁলোকে বহি থাকে। গতিকে এই কথাটো মানুহৰ মাজত এতিয়া লুকাই থকা নাই, সকলোৱে গম পায় এই কথা। গতিকে চক ডিলিমিটেশ্যন গোটেই প্ৰক্ৰিয়াটো হিন্দু মুছলমানৰ দৃষ্টিভংগীৰে কৰিছে। বিজেপিৰ ভোট বেংক ৰক্ষা কৰি সাম্প্ৰদায়িকতাৰ খেলখন যাতে চলি থাকে, মুছলমানক গোটেই কথা বতৰাবোৰ আজমল চাহাবক গোটেই